क्या क्या আজি আমি যাম মন্দিৰত সো আমি রেডি চশমা পিন্ধি হেল্ল' এভৰিৱান ৱেলকাম টু মাই নিউ ভ্লগ সো গাইজ আজি আমি যাম মানে মন্দিৰত সো এইভাবে ভাবিলো যে লং ভ্লগ মানে গাইজ আহিছে গাড়ী সো আহিছে গাইজ মানে আমি রেডি হৈ গাড়ী ৰখি আছিলোঁ সো গাইজ আমি মানে 6জন যাম মই মোৰ ভণ্টি দাদা বৌ আৰু 25জনী আৰু এজন দাদা সো বলক চাই থাকক সো গাড়ীও আহি গ'ল তো চাই থাকক এতিয়া অলপমান স্পীড কৰি দিওঁ ভিডিঅ'টো নহ'লে আপোনালোক বৰিং হৈ যাব তো আমি আহি পালোঁ কিন্তু আমি বহুত আগতে ৰখিব লগা হ'ল চাওক কিমান ভিৰ হৈছে তো এতিয়া আমি ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব সো গাইজ ইয়াত ইমান ভিৰ নাছিল গাড়ীবিলাক ৰখাই থোৱা আছিল তাতে অলপ ভিৰ আছিল সো আমি ধূপ চাকি কিনি ল'লোঁ ঘৰৰ পৰা আকৌ অনা নাছিলোঁ বাবে সো গাইজ আমি খোজকাঢ়ি মন্দিৰ আহি পালোঁ ইয়াততো গাইজ বহুত মানুহ সো ইয়াতে এজন বন্ধুকো লগ পালোঁ ফটো উঠিলোঁ সো এতিয়া আমি ভিতৰলৈ গৈ আছোঁ ভিতৰতো গাইজ দেখিছে নহয় কিমান মানুহ তো ইয়াত সকলোৱে চাকি জ্বলালোঁ আৰু তাৰপিছত আমি গাখীৰ ঢালিবলৈ গৈছিলোঁ কিন্তু তাত বহুত ভিৰ আছিল চ' সেইবাবে তাত ভিডিঅ' বনাব নোৱাৰিলোঁ চ' গাইজ তাৰপিছত আমি গৈছিলোঁ খিচাৰি খাবলৈ কিন্তু ইয়াত খালী জেগাই নাছিল গোটেই ভৰ্তি হৈ আছিল চ' আমি তাৰ অলপ সময় ৰখি ফাইনেলি আমি চিট পালোঁ তো আমি বাহিৰত আহি মিঠাই ল'লোঁ ঘৰৰ বাবে চ' এতিয়া আমি গৈ আছোঁ গাড়ীৰ ওচৰলৈ চ' অলপ ষ্টাইল মাৰিবৰ কাৰণে চশমাটো পিন্ধি ল'লোঁ মই ঘৰ আহি আৰু গ'লোঁ মাহীহঁতৰ ঘৰলৈ চ' আজিৰ বাবে এয়াই আছে আৰু ভিডিঅ'টো চ' নেক্সট ভিডিঅ'ত লগ পাম যদি মই এলাহ নকৰাকৈ সোনকালে এডিট কৰিব পাৰোঁ ত' গাইজ নেক্সট ভিডিঅ' সোনকালে আহি আছে চ' আজিৰ বাবে এয়াই আছিলে আৰু নেক্সট ভিডিঅ'ত লগ পাম চ' বাই আৰু গাইজ ছাবস্ক্ৰাইব কৰি দিব